There's a song in my heart, oh, telling me I should. Hello guys, welcome to my YouTube channel. আজি নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। বৰ্তমান মই আছো লখিমপুৰ মেডিকেল কলেজৰ ভিতৰত। প্ৰথমতে ডিপুত ফুল টেংকি তেল ভৰাই লওঁ। যেটো কাম কৰিবলৈ গৈ আছো মই আজিলৈকে জীৱনত কৰা নাই। এয়া টেংকি ফুল কৰি ললো। এতিয়া বৰ্তমান মই ঘৰলৈ আহিছো। প্ৰথমতে ঘৰত গৈ লওঁ। মা আৰু দেউতাই জুই হালতে গৰম পানী কৰি দিছে মই গা ধুবলৈ মই মানে গা ধুৱাই নাই মানে দিনটো গম পাইছেনে এয়া গাটো ধুই লওঁ মানে খাইলৈ যামগৈতো সেইকাৰণে পূৰা একদম মা দেউতাই পূৰা গৰম পানী কৰি দিছে এয়া মৰ্ণিং এয়া বৰমাই মেগী বনাইছে এয়া জুই হালতে একদম গাঁৱলীয়া পৰিৱেশ আৰু বৰ্তমান বাজিছে 4:45 এতিয়া কৈ আছোঁ ক'ত যাম আমি লখিমপুৰত আছোঁ বৰ্তমান লখিমপুৰ বাইপাছত এতিয়া গুৱাহাটীলৈ গৈ আছোঁ এয়া আহোঁতে ৰাতিপুৱা হ'ল এয়া কুঁৱলী অলপ আছেই ৰ'দটো ওলাইছে আৰু অলপকৈ আমি লালুক পাৰ হৈ আহিলোঁ বৰ্তমান এতিয়া মোৰ বন্ধু দিনেশক চলাব দিছোঁ এয়া মই পিছফালে বহিছোঁ ভিডিঅ' কৰিছোঁ মাথাটোকে হেলমেটটো ডাঙৰ এয়া মন্দিৰ বনাই আছে শিৱ মন্দিৰ যেন লাগিছে তাকে বনাই আছে আমি এতিয়া গহপুৰ পামহি আৰু এতিয়া টাইম 6টামান বাজিছে এয়া মোৰ স্কুটিত খেলি মেলি হৈছে স্কুটিত বেলেগ দেখাইছে এয়া বৰ্তমান গহপুৰ পাই গ'লোহি গহপুৰ এই জেগাখন বৰ ভাল লাগে So I'll keep soldiering on. I'll keep soldiering on. Yeah, yeah. গহপুৰ পাৰ হৈ খুৰাজনক লগ পালোঁ তাকে এই খুৰাজনৰ ওচৰতে চাহ খাই লওঁ যিহে ৰাতিপুৱা ঠাণ্ডা একদম পোৱা নাক চৰচৰাই গৈছে গম পায়নে সেয়ে খুৰাই চাহ আৰু পপ দিলে লগতে ডাঙৰ বিস্কুট এটা দিছে এয়া পৰিৱেশ চাওক ৰাতিপুৱা পৰিৱেশ একদম ৰাস্তা খালী হৈ আছে মেইন গহপুৰ পাৰ হৈ আহিলোঁ বাৰু এতিয়া চাহটো খাই লওঁ দেৰি নকৰি ফটোখনো মাৰি ল'লোঁ লগতে আহিম বাৰু দেই ঠিক আছে আহিছোঁ দিয়ক ভাল আছে দেই বাৰু এই খুৰাজনে মানে আকৌ মাতিছে পিছত আহিম বাৰু আকৌ এতিয়া আমি বিশ্বনাথ চাৰিআলি পোৱা নাই বিশ্বনাথ চাৰিআলি নোপোৱাৰ আগতে আমি অলপমান ৰেষ্ট ল'লোঁ মানে স্কুটিখনো পূৰা একদম গৰম হৈ গৈছে ন ৰেষ্ট দি আছোঁ এয়া ৰাস্তাবোৰ খালী হৈ আছে একদম এয়া আমাৰ বসন্তী জিন্দাবাদ এণ্ড ট্ৰক বিশ্বনাথ চাৰিআলি নোপোৱাৰ আগতে আমি তেল টেংকি আকৌ ফুল কৰি লৈছোঁ ৰাতিপুৱা হৈ আছেতো চব ডিপু খোলা নাই মানে ইয়াত আপোনাৰ 445 হ'ল মানে 440 টকা দিব লাগিব আৰু এবাৰ ফুল কৰিলে পাই যাম চাগে গুৱাহাটী এই আমি বিশ্বনাথ চাৰিআলি সোমালোঁ Keep on soldiering on. Yeah, yeah. Keep on soldiering on. আমি এতিয়া মঙলদৈ পাম আৰু মঙলদৈ পোৱাগৈ নাই তাৰ আগতে আমি চাহ কাপ খাই লওঁ এয়া চাহ আৰু মিঠাই দুটা দিছিলে এটা খাই দিলোঁ তাৰপিছত ভিডিঅ'টো বনাইছোঁ আকৌ এতিয়া যাত্ৰা আৰম্ভ কৰিলোঁ Keep soldiering on. কিমাননো গৈ থাকিম ন এতিয়া পেট পূজাও কৰিব লাগিব ন এতিয়া হোটেলতে ভাতটো খাই লৈছোঁ এয়া নিৰামিষ ভাত প্লেট 70 টকা দবাই লওঁ দেই বৰ্তমান আমি চাংচাৰিত সোমালোঁ এয়া অলপ গুৱাহাটী লাগিছে আৰু ফিল্ডটো মানে গুৱাহাটীয়ে পৰে There's a song in my heart, oh, telling me I should know that I won't give up. Oh, it's making the way for me.
So I'll keep soldiering on. I'll keep soldiering on. Yeah, yeah. Oh, I'll keep soldiering on. হাহা এতিয়াহে মজা লাগিছে I keep soldiering on. আমি আহি থাকোঁতে এটাই প্ৰব্লেম দিছে মানে তেজপুৰ পাৰ হৈ আমি এইটো টাইট কৰিছিলোঁ মানে চাইলেঞ্চাৰ গাৰ্ডটো খোল খাই যায় মানে এইডোখৰতে খোল খাইছে আমি লগতে গেছ মাৰিছোঁ পটককৈ টাইট কৰি দিছোঁ মানে সেই ভাগৰে জোগৰে ৰুমত আহি পাই গ'লোঁ বহুত ভাগৰ লাগিছে গম পাইছেনে এতিয়া মোৰ বন্ধুক আকৌ লখিমপুৰ যাব মই তাক আকৌ কিবা কিবি খুৱাই পঠিয়াব লাগিব ন তাক খুৱাই লওঁ এয়া পাকঘৰ কিটচেন এয়া আমি ষ্টেচনত আহি পাই গ'লোঁ লখিমপুৰ যাব লাগে ময়ো এতিয়া ভাগৰে জোগৰে আহি পালোঁ যেনে তেনে এতিয়া বৈদ্য ভাগৰ লাগিছে আৰু নতুন ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই